আজি আমি আলোচনা কৰিব লোৱা বিষয়টো হৈছে শক্তি। শক্তিৰ অবিহনে আমাৰ জীৱন অসম্ভৱ হয়। এনে শক্তিৰ মূলতঃ উৎস হিচাপে আমি সূৰ্যক পাওঁ। আমি বিভিন্ন প্ৰকাৰৰ শক্তি ব্যৱহাৰ কৰোঁ। তাৰ ভিতৰত তাপ শক্তি, ৰাসায়নিক শক্তি, বৈদ্যুতিক শক্তি, পোহৰ শক্তি, যান্ত্ৰিক শক্তি আদি আৰু বহুত ধৰণৰ বিভিন্ন ধৰণৰ শক্তি আছে। এতিয়া শক্তিৰ নিৰ্দিষ্টকৈ এটা সংজ্ঞা দিয়া কঠিন হয়। হ'লেও আমি এইদৰে ভাবিব পাৰোঁ, শক্তি হৈছে কাৰ্য কৰাৰ সামৰ্থ্য। আজি আমি আলোচনা কৰিবলগীয়া বিষয়টো হ'ল যান্ত্ৰিক শক্তিৰ স্থিতিশক্তি আৰু গতিশক্তিৰ বিষয়ে। গতিশক্তি হৈছে বস্তু এটাই যেতিয়া গতি লাভ কৰে সেই সময়ত বস্তুটোৱে শক্তি লাভ কৰে, সেই শক্তিটোকে কোৱা হয় গতিশক্তি। অৰ্থাৎ বস্তুটাই গতি কৰাৰ সময়ত লাভ কৰা শক্তিক গতিশক্তি বুলি কোৱা হয়। আৰু আনটো হৈছে স্থিতিশক্তি। স্থিতিশক্তি হৈছে বস্তু এটাই ভূপৃষ্ঠৰ পৰা নিৰ্দিষ্ট উচ্চতাত থাকোঁতে অন্তৰ্নিহিত হৈ থকা শক্তিসমূহ স্থিতিশক্তি বুলি কোৱা হয়। যিদৰে কাৰ্যৰ SI একক জুল বুলি পাইছিলোঁ, ঠিক একেই হ'ব শক্তিৰো SI একক অৰ্থাৎ জুল। যিহেতু কাৰ্য কৰাৰ সামৰ্থ্যক শক্তি বুলি কয়। এতিয়া জুল এটা সৰু একক হয়, তাক ব্যৱহাৰৰ উপযোগীকৈ বা ব্যৱহাৰৰ সুবিধাৰ্থে কিলোজুল এককত প্ৰকাশ কৰিব পাৰোঁ। কিলোজুল অৰ্থাৎ 1000 জুল। এতিয়া আমি গতি শক্তিৰ গাণিতিক প্ৰকাশ ৰাশিৰ বিষয়ে আলোচনা কৰিম। গতি শক্তিৰ গাণিতিক প্ৰকাশ ৰাশি নিৰ্ণয়ৰ বাবে আমি কিছুমান ৰাশি ধৰি ল'ব লাগিব। যেনে ধৰা হ'ল m ভৰৰ বস্তু এটাই u সুষম বেগেৰে গতিশীল অৱস্থাত আছে। যোনটো দিশত বস্তুটো গতি কৰি আছে অৰ্থাৎ হৰণৰ দিশত বস্তুটোক এটা বল প্ৰয়োগ কৰা হৈছে। F বল প্ৰয়োগ কৰাত বস্তুটোৱে তাৰ প্ৰাৰম্ভিক বেগেৰে গতি কৰি থকা অৱস্থাৰ পৰা v বেগ লাভ কৰিব আৰু s দূৰত্ব এটা অতিক্ৰম কৰিব। যিহেতু এই ক্ষেত্ৰত বেগৰ পৰিৱৰ্তন হৈছে, তো তেন্তে ইয়াত ত্বৰণ জড়িত থাকিব আৰু ত্বৰণ a। এতিয়া চাওঁ আমি, যিহেতু বেগৰ পৰিৱৰ্তন হৈছে, এটা বল প্ৰয়োগ কৰাৰ পিছত ইয়াত বেগৰ পৰিৱৰ্তন হৈছে, সেইকাৰণে এই ক্ষেত্ৰত কাৰ্য সম্পাদন হৈছে। যিহেতু আমি কাৰ্যৰ গাণিতিক প্ৰকাশ ৰাশি পাইছিলোঁ W = F × S। ইয়াতো আমি যিহেতু ইউৰ পৰা v বেগ লাভ কৰিছে আৰু এটা s দূৰত্ব অতিক্ৰম কৰিছে, তো বলৰ কাৰ্যৰ সংজ্ঞা মতে বল প্ৰয়োগো হ'ব লাগিব আৰু হৰণো ঘটিব লাগিব। সেইকাৰণে আমি কাৰ্যৰ গাণিতিক প্ৰকাশ ৰাশিটো লিখি লৈছোঁ W = F × S। এইটো আমি 1 নম্বৰ সমীকৰণ হিচাপে দি দিলোঁ। এতিয়া যিহেতু আমি জানো যে গতি বিষয়ক সমীকৰণৰ পৰা আমি গতি চেপ্টাৰটোত পাইছিলোঁ, গতি বিষয়ক সমীকৰণ 3টা পাইছিলোঁ। তাৰে ভিতৰত এটা আছিলে 2as = v² - u²। এই সমীকৰণটোৰ পৰা আমি এই এছক যদি উলিয়াই লওঁ, এছৰ মানটো যদি লৈ লওঁ, তো তেতিয়া আমি পাম v² - u² বা এইটো যদি ইফালে লৈ যাওঁ 2a হৈ গ'ল। আকৌ আমি জানো যে নিউটনৰ গতি বিষয়ক দ্বিতীয় সূত্ৰৰ পৰা আমি পাইছিলোঁ F = ma। এতিয়া এই s আৰু fৰ মান সমীকৰণ 1ত বহুৱালে f আৰু sৰ মান সমীকৰণ 1ত বহুৱালে আমি পাম W = fৰ জেগাত আহিব ma আৰু sৰ জেগাত আহিব v² - u² / 2a।
এতিয়া আমি ইয়াত দেখিবলৈ পাম এই এ আৰু এ কেনচেল যাব তো তেতিয়া থাকি গ'ল হাফ অফ m ইনটু ভি স্কোয়াৰ মাইনাছ ইউ স্কোয়াৰ এতিয়া যদি আমি ধৰো বস্তুটোৱে প্ৰাৰম্ভিক অৱস্থানৰ পৰা গতি কৰিছে বুলি কৈছে প্ৰাৰম্ভিক অৱস্থাটো যদি ৰৈ থকা হয় অৰ্থাৎ স্থিৰ অৱস্থাৰ পৰা গতি কৰিলে ইয়াৰ প্ৰাৰম্ভিক বেগ 0 হ'ব তো তেতিয়া আমি পাম w = হাফ অফ m v স্কয়াৰ যেহেতু u = 0 ই স্থিতি অৱস্থাৰ পৰা গতি কৰিছে এতিয়া আমি পালো w = হাফ অফ m v স্কয়াৰ শক্তিৰ সংজ্ঞামতে আমি পাইছিলো কাৰ্য কৰাৰ সামৰ্থ্যক শক্তি বুলি কয় অৰ্থাৎ যিমান অনুপাতে শক্তি প্ৰয়োগ কৰা হৈছে বা শক্তি ব্যৱহাৰ কৰা হৈছে সিমান পৰিমাণে কাৰ্য সম্পাদন হ'ব গতিকে w ঠাইত আমি লিখিব পাৰো ই হল এনাৰ্জি কে হল কাইনেটিক এনাৰ্জি অৰ্থাৎ গতি শক্তি কে = হাফ অফ m v স্কয়াৰ আমাৰ গতি শক্তিৰ গাণিতিক প্ৰকাশ ৰাখিটো এইটো যেহেতু আমি কৈছিলো কাৰ্য কৰাৰ সামৰ্থ্যক শক্তি বুলি কয় সেই কাৰণে আমি লিখিব পাৰো কে = হাফ অফ m v স্কয়াৰ এতিয়া আমি এটা উদাহৰণৰ বিষয়ে আলোচনা কৰিম 15 কেজি ভৰৰ বস্তু এটাই 4 মিটাৰ প্ৰতি সেকেন্ড সুষম বেগেৰে গতি কৰিছে এই ক্ষেত্ৰত বস্তুটোৱে লাভ কৰা গতি শক্তি কিমান হ'ব নিৰ্ণয় কৰিব লাগে যেহেতু বস্তুটোৰ ভৰ পাইছিলো m = 15 কেজি আৰু বস্তুটোৱে গতি কৰি থকা বেগ আছিল v = 4 মিটাৰ পাৰ সেকেন্ড ইয়াৰ পৰা আমি গতি শক্তি নিৰ্ণয় কৰিব লাগে এতিয়া গতি শক্তিৰ গাণিতিক প্ৰকাশ ৰাখিটো আমি পাইছিলো কে = হাফ অফ m v স্কয়াৰ m হৈছে বস্তুটোৰ ভৰ দিয়া আছে ইয়াতে 15 কেজি আৰু v দিয়া আছে 4 মিটাৰ পাৰ সেকেন্ড সূত্ৰ মতে v স্কয়াৰ এতিয়া বাকিখিনি আমি সৰল প্ৰক্ৰিয়াৰে আমি কৰি যাব লাগিব তো 15 কেজি 4 বৰ্গ হৈ গ'ল 16 4 × 16 মিটাৰ স্কয়াৰ সেকেন্ড ইনভাৰ্স স্কয়াৰ তো ইয়াৰ পৰা আমি দুইয়ে ইয়াক 16 কাটিলো থাকি গ'ল 8 থাকিব তো এতিয়া আমি ইয়াৰ পৰা কি পালো 15 কেজি * 8 মিটাৰ স্কয়াৰ সেকেন্ড ইনভাৰ্স স্কয়াৰ এতিয়া আমি এটো যদি পূৰণ কৰো তো ইয়াত হবগে 8 5 × 40 ৰ 0 4 কৰিলে 8 4 1 12 তো কেজি মিটাৰ স্কয়াৰ সেকেন্ড ইনভাৰ্স স্কয়াৰ = হবগে জুল তো এতিয়া আমি ইয়াত পালো 120 জুল অৰ্থাৎ 15 কেজি ভৰৰ বস্তুটাই যদি 4 মিটাৰ প্ৰতি সেকেন্ড বেগেৰে গতি কৰি থাকে তেতিয়াহলে বস্তুটোৱে লাভ কৰা গতি শক্তি হবগে 120 জুল এতিয়া আমি আলোচনা কৰিম স্থিতি শক্তিৰ বিষয়ে যেটো সংজ্ঞাত কৈছিলো স্থিতি শক্তি হবলৈ বস্তুটো নিৰ্দিষ্ট উচ্চতাত থাকিব লাগিব এটা বস্তু এটাক ভূপৃষ্ঠৰ পৰা নিৰ্দিষ্ট উচ্চতালৈ উঠাওতে আমি মধ্যাকৰ্ষণৰ বিপৰীতে কাম কৰিব লগা হয় মধ্যাকৰ্ষণৰ বিপৰীতে কাম কৰোতে তাত উৎপন্ন হোৱা ত্বৰণক মাধ্যাকৰ্ষণিক ত্বৰণ বুলি কোৱা হয় সংজ্ঞাটো এনেকুৱা হ'ব বস্তু এটাক মধ্যাকৰ্ষণৰ বিপৰীতে উঠালে জড়িত থকা ত্বৰণক মাধ্যাকৰ্ষণিক ত্বৰণ বুলি ক'ব পাৰো এতিয়া আহো স্থিতি শক্তিৰ গাণিতিক প্ৰকাশ ৰাখি স্থিতি শক্তিৰ গাণিতিক প্ৰকাশ ৰাখি তো গাণিতিক প্ৰকাশ ৰাখি নিৰ্ণয় কৰিবলৈ আমি ধৰি ল'ব লাগিব ধৰা হল m ভৰৰ বস্তু এটা ভূ পৃষ্ঠৰ পৰা h উচ্চতালৈ
উঠোৱা হৈছে যেহেতু বস্তুটোক ভূপৃষ্ঠৰ পৰা এইচ উচ্চতালৈ উঠাব লগা হৈছে তো ইয়াতে আমি বল প্ৰয়োগ কৰিব লাগিব বল প্ৰয়োগ হৈছে আৰু এইচ উচ্চতালৈ উঠিছে এই ক্ষেত্ৰতো কাৰ্য সম্পাদন হ'ব লাগিব তেতিয়া আমি লিখিব পাৰো w = f * s এতিয়া এই f হল বস্তুটোৰ ভূপৃষ্ঠৰ পৰা ওপৰলৈ উঠাওঁতে অৰ্থাৎ মধ্যকোণৰ বিপৰীতে আমি বল প্ৰয়োগ কৰিছো আৰু এই s হৈছে দূৰত্ব বা হৰণ তো হৰণটো হৈছে ভূপৃষ্ঠৰ পৰা ওপৰলৈ তো এই ঠাইত আমি s ৰ ঠাইত আমি লিখিব পাৰিম h আকৌ যেহেতু আমি আগতে পাই থৈছো বস্তু এটাক মধ্যকোণৰ বিপৰীতে যেতিয়া কাম কৰিম তো তেতিয়া বস্তুটোৰ ওজন জড়িত থাকিব আমি নিউটনৰ গতি বিষয়ক দ্বিতীয় সূত্ৰৰ পৰা পাইছিলো F = ma আকৌ মধ্যাকৰ্ষণ অধ্যায়টোত পাইছিলো F = mg m হৈছিল বস্তুটোৰ ভৰ আৰু g হৈছিল মাধ্যাকৰ্ষণিক ত্বৰণ আৰু দুয়োটা মিলাই আমি ওজন হিচাপে পাইছিলো এতিয়া ইয়াতে আমি যেটো প্ৰকাশ ৰাখি পাইছো সেই প্ৰকাশ ৰাখিত f ৰ জায়গাত mg লিখিছো আৰু s ৰ জায়গাত h লিখিছো অৰ্থাৎ w = mg h হৈছে আকৌ আমি শক্তি সংজ্ঞামতে পাইছিলো কাৰ্য কৰাৰ সামৰ্থ্যক শক্তি বুলি কয় এতিয়া যেহেতু আমি ভূপৃষ্ঠৰ পৰা বস্তুটোক এই উচ্চতালৈ উঠোৱা হৈছে বা উঠাইছো তো সেই ক্ষেত্ৰতো আমি কাৰ্য সম্পাদন কৰিছো অৰ্থাৎ শক্তি প্ৰয়োগ কৰিছো সেই কাৰণে আমি এই w ৰ ঠাইত আমি লিখিব পাৰো EP অৰ্থাৎ স্থিতি শক্তি ইংলিছত কোৱা হয় পটেনশিয়াল এনাৰ্জি = mgh নিৰ্দিষ্ট উচ্চতাত থকা বস্তুটাৰ স্থিতি শক্তিৰ গাণিতিক প্ৰকাশ ৰাখি হৈ গল EP = mgh